গোৱাগাছা ৰঙালী বিহুৰ ৰূপালী জয়ন্তী বৰ্ষৰ লাইখুটা স্থাপন ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী ৰামকৃষ্ণ দেৱসত্ৰৰ পবিত্ৰ ভূমি বজালী জিলাৰ গোৱাগাছা ৰঙালী বিহুৱে এইবাৰ ৰূপালী জয়ন্তী বৰ্ষত পদাৰ্পণ কৰিলে। অহা 25, 26 আৰু 27 তাৰিখত অনুষ্ঠিত হ'বলগীয়া গোৱাগাছা ৰঙালী বিহুৰ ৰূপালী জয়ন্তী বৰ্ষৰ আজি ৰাতিপুৱা লাইখুটা স্থাপন কৰা হয়। আজিৰ এই লাইখুটা স্থাপনৰ অনুষ্ঠানৰ আঁতৰে ৰূপালী জয়ন্তী উদযাপন সমিতিৰ এজন সদস্য দিগন্ত দাসে লাইখুটা স্থাপনৰ অনুষ্ঠানত ৰূপালী জয়ন্তী উদযাপন সমিতিৰ সভাপতি শ্ৰী দীপক কুমাৰ দাসে লাইখুটাৰ ইতিহাস আৰু ইয়াৰ গুৰুত্ব বৰ্ণনা কৰাৰ সময়ত গুৰু জনাই কিদৰে বৰদোৱাত প্ৰথমে নামঘৰ স্থাপন কৰাৰ সময়ত তেখেতৰ প্ৰিয় শিষ্য চান্দোখাই প্ৰথম খুঁটি প্ৰতিষ্ঠা কৰাৰ সময়ত লা ইলাহা ইল্লাল্লাহ বুলি কৈ খুঁটি স্থাপনত সহায় কৰিছিল আৰু তাৰ পৰাই লাই খুঁটি নাম প্ৰচলন হ'ল বুলি সভাপতিগৰাকীয়ে বৰ্ণনা কৰে। তেখেতৰ ভাষণত কিদৰে গোৱাগাছা বিহুৱে সাম্প্ৰদায়িক সম্পত্তিৰ এক ইতিহাস বহন কৰি আহিছে সেয়াও উল্লেখ কৰে। ৰূপালী জয়ন্তী উদযাপন সমিতিৰ উপসভাপতি প্ৰবীণ কুমাৰ দাসেও সাৱলীল ভাষণ ৰাখে। অৱশেষত গোৱাগাছা সত্ৰৰ মান্যবৰ সত্ৰাধিকাৰ শ্ৰী টিকেন চন্দ্ৰ অধিকাৰীয়ে গোৱাগাছা ৰঙালী বিহুৰ ৰূপালী জয়ন্তী বৰ্ষৰ লাইখুটা স্থাপন কৰে। লাইখুটাৰ ইতিহাস আমি চাব যদি আমাৰ গুৰুজনাৰ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বৰদোৱাত তেখেতৰ হাতেৰে যেতিয়া প্ৰথম নামঘৰ স্থাপিত কৰা হয়, লাইখুটা তাহানিৰ দিনৰে পৰাই এই ব্ৰহ্ম শব্দটো জড়িত হৈ আছে। আমি কিবা শুভক্ষণ শুভ কামৰ আগমুহূৰ্তত আমি এনেধৰণৰ এক পৰম্পৰাত আমি বিশ্বাসী আৰু সনাতনী পৰম্পৰাত বিশ্বাসী কাৰণে আজি আমাৰ এই এক বহাগটোত নৱবৰ্ষৰ যি চ'ত মাহৰ শেষ আৰু বহাগ মাহৰ প্ৰথম যি আগমন, এই দিনটো আমি সাক্ষী কৰি ৰূপালী জয়ন্তী উদযাপন কৰাৰ যি আমি মানস, কিছুদিন আগতে ইয়াতে এনে একত্ৰিত হৈ পেলাই আমি সংকল্প লৈছিলোঁ তাৰ শুভাৰম্ভ কৰাৰ কাৰণে লাইখুটাৰ ইতিহাস বুলি কোৱাৰ লগে লগে যেতিয়া শ্ৰীমন্ত শংকৰদেৱে প্ৰবাদ আছে এটি যে খুঁটা পুতাৰ কাৰণে গছৰ কুণ্ডা এটা দীঘল খুঁটা পুতাৰ কাৰণে প্ৰয়াস কৰিছিল প্ৰথম নামঘৰৰ কাৰণে, তো তেখেতে পুতিব পৰা নাছিল, মানে দাঙি আছে ওচৰত। তেতিয়া আমাৰ কি আছিলে, ইছলাম ধৰ্মী লোক আছিল, তাৰপিছত চান্দোখা আছিল, হয় নে নহয়? তেখেত দাঙি আছে, পাৰা নাই, এই ভাই আয়ে আয়ে আয়ে, সি আহিল, সি অলপ এনেকৈ দিল দাঙি। আমি কিছুমান তেনেকুৱা কাৰ্য কৰাৰ কাৰণে আমি দিওঁ নাই এনেকৈ বল 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 কৰে নাই, হয় নহয়? কিছুমান থাকে নহয় তেনেকৈ শব্দাংশ, ঠিক তেনেকৈ তেখেতে কি কৰিলে, লা ইলাহা ইল্লাল্লাহ ৰাছুলুল্লাহ পুৰা মাৰি আছে এনেকৈ, আৰু দিয়ে আৰু আহে এনেকৈ আহি এইটো পুতিল। এই যে লাই ইলাহি এনেকৈ খুঁটাটো যে স্থাপন কৰা হ'ল, সিদিনাৰ কাৰণে ভাল এটা পুণ্য কাম হ'ল। তেনেকৈ আমাৰ লাইখুটা শব্দটোৰ আৱিষ্কাৰ হোৱা বুলি প্ৰবাদ থকা বুলি আমি জানো। আৰু সেই পবিত্ৰ অনুষ্ঠানটো আজি আমি গোটেইখিনি আছোঁ ইয়াৰে, মাজগাঁও, গোৱাগাছা, বাঁহবাৰী, গান্ধাৰীপাৰা, এনেকৈ বিভিন্নজন আমি আছোঁ ইয়াতে লগ হৈ পেলাই। তো লাইখুটাৰ যি মহত্ব, সেই মহত্বটো আগত ৰাখি পেলাই আজি ইয়াত উপস্থিত থকা হ'ব লাগে। পুনৰ এবাৰ শ্ৰদ্ধা জনাই আমাৰ মাজত